ৰক্তদান কৰাৰ পিছত আপুনি এদিন ৰেষ্ট ল'ব লাগে নেকি? দৰকাৰ নাই। আপুনি ভালকৈ খানা পিনা খালে একদম লগে লগে সেইদিনাখনৰ পৰা আপোনাৰ দৈনন্দিন কাম আৰম্ভ কৰিব পাৰিব। ৰক্তদান কৰাৰ প্ৰচেছটো বিৰাট বিষায় নেকি? নিবিষায়। এটা বেজীহে দিব, সেই বেজীটোৰ ফালেদি আপোনাৰ তেজ ল'ব আৰু চাওক আপুনি এজন মানুহৰ জীৱন বচাবলৈ গৈ আছে, তো অলপ বিন্দাস হোৱাটো কি ডাঙৰ কথা? ৰক্তদান কৰিলে মোৰ শৰীৰৰ বেমাৰৰ সৈতে যুঁজা কেপাচিটি কমি যাব নেকি? নকমে। একদম ভুল ধাৰণা। মই বহু সময় ধৰি লঘোণে আছোঁ, মই ৰক্তদান কৰিব পাৰিমনে? নোৱাৰে। আপুনি অন্ততঃ ৰক্তদান কৰাৰ 4 ঘণ্টা আগত কিবা এটা খাই লোৱা উচিত। মই কিবা এবিধ মেডিচিন ৰেগুলাৰ বেচিছত খাওঁ, মই ৰক্তদান কৰিব পাৰিমনে? চাওক, এই ক্ষেত্ৰত আপুনি ৰক্তদান কৰাৰ আগতে ডক্তৰৰ পৰামৰ্শ লোৱা উচিত। এগৰাকী গৰ্ভৱতী মহিলা বা এগৰাকী ব্ৰেষ্ট ফিডিং মাদাৰে ৰক্তদান কৰিব পাৰিব নেকি? নালাগে। তেখেতলোকে ৰক্তদান কৰা উচিত নহয়। ৰক্তদান কৰাৰ এদিন আগতে মই এলকহল লৈছিলোঁ, মই ৰক্তদান কৰিব পাৰিমনে? ন'। আপুনি ৰক্তদান কৰাৰ এদিন আগত এলকহল লোৱা উচিত নহয়।